हेलो बंधुসকল কি খবৰ আপোনালোকৰ খবৰ কি জনে নিশ্চয় ভাল মোৰো বেয়া নহয় এই স্ক্ৰিনত থকা এই ইউটিউবাৰজনক আপোনালোকে নিশ্চয় চিনি পাইছে এই ইউটিউবাৰজন হৈছে এক নম্বৰ ভণ্ড ইউটিউবাৰ আৰু এওৰ এখন চুলিকটাৰ দোকান আছে এই এজন নাপিত হয় বেলেগ বিশেষ একো নাজানে একো ভিডিঅ'ৰ বিষয়ে একো জ্ঞান নাই একজন একেবাৰে জ্ঞান নথকা অসমৰ একজন পণ্ডিত একেবাৰে ইউটিউবৰ বিষয়ে ব্লগৰ বিষয়ে জ্ঞান নথকা এজন হৈছে ইউটিউবাৰ যিজনৰ নাম হৈছে জাহিদ ভাই অসমৰ প্ৰায় মানুহে চিনি পায় এই ইউটিউবাৰজনক এই ইউটিউবাৰজন হৈছে এক নম্বৰ ভণ্ড ইউটিউবাৰ হয় আৰু সব মিছলীয়া কথা কয় একদম যিমান ভিডিঅ' আছে সকলো ফেক ভিডিঅ' বনায় মিছলীয়া ভিডিঅ' বনায় যদি তেওঁ যদি নিজৰ গাঁৱত থাকি কিনে কয় বোলে মই ডুবাইত আছোঁ ইয়াত ডুবাইত তাজ হোটেল এই ইউটিউবাৰজনৰ একজন কাহিনী এও আছে বঙাইগাঁৱৰ এখন হোটেলত কিন্তু বঙাইগাঁৱৰ হোটেলখনত থাকি কিনে তেওঁ কৈ আছে ডুবাইৰ হোটেলত থকা বুলি এনেকুৱা টাইপৰ এজন ভণ্ড ইউটিউবাৰ হয় এইজন আৰু এইজন এক নম্বৰ বাংলাদেশৰ পৰা অহা এজন ইউটিউবাৰ হয় মই প্ৰমাণ সহকাৰে আপোনালোকক দেখুৱাম এই এজন মিছলীয়া ইউটিউবাৰ বুলি একদম মিছলীয়া ব্লগ বনাই মই গোটেই প্ৰমাণ সহকাৰে দেখুৱাম আপোনালোকক দেখাই আছোঁ মই প্ৰমাণ সহকাৰে ইউটিউবত বা আপোনাৰ যদি ছাবস্ক্ৰাইবাৰ্ছ কম আছে আপোনাৰ যদি ৱাটচ টাইম কম আছে আপোনাৰ যদি মনেটাইজেশ্যনত কিবা প্ৰব্লেম আছে আপুনি মাত্ৰ 1,000 পৰা 2,000 3,000 টকা খৰচ কৰি কিন্তু আপোনাৰ সেইটো প্ৰব্লেম সলভ কৰিব পাৰিব যে কিমান টকা আপুনি খৰচ কৰিব লাগিব যদি কোনোবাই ভাবিছে যে মই 1,000 ছাবস্ক্ৰাইবাৰ্ছ ল'ম ৰিয়েল ছাবস্ক্ৰাইবাৰ্ছ একদম জেনুইন আৰু লাইফ টাইম আপোনাক গেৰেণ্টি দিব 1,000 ছাবস্ক্ৰাইবাৰ্ছ ল'বলৈ হ'লে মাত্ৰ আপুনি 1200 টকা পে কৰিব লাগিব কমেণ্ট বক্সত নাম্বাৰ দি আছোঁ সেই নাম্বাৰত আপুনি ফোন কৰিব অযথা কল নকৰিব যদি কাৰোবাৰ মনেটাইজেশ্যন হোৱা নাই বা যদি কাৰোবাৰ 1,000 ছাবস্ক্ৰাইবাৰ্ছ লাগে 4,000 ৱাটচ টাইম লাগে দেন আপুনি এইটো নাম্বাৰত কণ্টেক্ট কৰিব ক'ব যে জাহিদদাৰ ভিডিঅ' চাইছিলোঁ আমাক এইটো লাগে তাৰপিছত যদি কোনোবাই এই যিজন ইউটিউবাৰ আছে এই ইউটিউবাৰজনৰ চুলি কাটাৰ জ্ঞান নলেজৰ বাহিৰে একো বিশেষ বাহিৰা নলেজ একো নাই কমপ্লিটলি জিৰ' একদম ভিডিঅ'বিলাক যি বনায় একদম ফাল্টু ভিডিঅ' বনায় ভাল ভিডিঅ' বনোৱাৰ কাৰণে চেষ্টা কৰ জাহিদ ভাই এই যিবিলাক আগুল ঠুগুল কথা কৈ থাকে এইবিলাক কথা ক'লে কিন্তু অসমৰ ৰাইজে কিন্তু সহ্য নকৰে মই কৈ দিছোঁ আৰু যিবিলাক নতুনকৈ উঠি অহা মানে ব্লগাৰ আছে বা ইউটিউবাৰ আছে সিয়াৰ মানে সিহঁতক ললিপপ খোৱাবৰ কাৰণে চেষ্টা কৰিছে কেনেকুৱা ললিপপ যদি তাৰমানে 1,000 ছাবস্ক্ৰাইবাৰ লাগে তেতিয়াহ'লে 1200 টকা দিব লাগিব আৰু 1200 টকাটো নিজে নলয় কিন্তু এজন বেলেগ মানুহৰ নাম কৈছে বেলেগ মানুহৰ নাম দেখুৱাইছে আৰু সেই মানুহজনৰ বহুত ডাঙৰ আৰু বহুত ইউটিউব চেনেল থকা বুলি কৈছে আৰু সেই ইউটিউব চেনেলৰ যোগেদি মনিটাইজ কৰি দিব বুলি কৈছে মানে মনিটাইজ কৰাৰ আগতে টকা ল'ব টকা লৈ কিনে মনিটাইজ কৰি দিব বুলি কৈছে এই ইউটিউবাৰজনে ভণ্ড ইউটিউবাৰজনে এনেকুৱা টাইপৰ ভিডিঅ' বনায় যদি সঁচাকৈ যদি সেই মানুহজনৰ যদি বহুত ডাঙৰ মানে চেনেল আছে বা বহুত চেনেল আছে মনিটাইজ কৰি দিব পৰা ক্ষমতা আছে হাতত তেতিয়াহ'লে এই তোৰ নিচিনা এজন ফাল্টু ফাল্টু এটা ইউটিউবাৰৰ চেনেলত কি তাৰমানে এডভাৰটাইজ কৰিব নেকি বোলে মই মনিটাইজ কৰি দিম মোক ইমান টকা দিব লাগিব মই ৱাটচ টাইম বহুত বঢ়াই দিম ইমান টকা দিব লাগিব তোৰ চেনেলত কৰিব নেকি ইমান ফাল্টু ভিডিঅ' আমাৰ অসমত নবনাব একদম বাংলাদেশলৈ যাব লাগিব মই কৈ দিছোঁ জাহিদ ভাই অলপ ভালদৰে ভিডিঅ' বনাবি ফেক ভিডিঅ' নবনাবি অসমত তই চুলি কাটাৰ বাহিৰে একো নাজানা তই এজন হৈছে চুলি কটা এজন হৈছে নাপিত আৰু চুলি কাটিয়ে আৰু এখন দোকান দেখুৱাই থকা মোবাইলৰ দোকান আৰু সেই মোবাইলৰ দোকানখন কেইটা মোবাইল আছে তোৰ আৰু এই ইউটিউবাৰজনে যি কৈ থাকে বোলে মোৰ মাহত 70,000 80,000 টকা ইনকাম হয় একদম মিছলীয়া ইউটিউবাৰ এজন একদম মিছা কথা কয় ফেচবুকৰ পৰা ইমান টকা ইনকাম নহয় আৰু 70,000 টকা যদি ইনকাম হয় তেতিয়াহ'লে নিশ্চয় মানে এই চুলি কাটাৰ দোকান এখন নিদিলে হয় চুলি কাটা কাম নকৰিলে হয় এই ইউটিউবাৰজনে চুলি কাটাৰ কাম কৰাৰ কাৰণটো হৈছে কি ইমান টকা ফেচবুকৰ পৰা বা ইউটিউবৰ পৰা নাপায় গতিকে একদম ফেক ভিডিঅ' বনায় মিছলীয়া ভিডিঅ' বনায় আমাৰ অসমৰ যিবিলাক নতুনকৈ মানে ব্লগাৰ হ'ব খুজি আছে বা ইউটিউবাৰ হ'ব খুজি আছে সেইবিলাক মানুহক তাৰমানে ললিপপ খাব খুজিছে এই জাহিদ নামৰ এই ল'ৰাজনে গতিকে বন্ধুসকল মই কৈছোঁ যদি সঁচাকৈ যদি ভাল ক্ৰিয়েটৰ হ'ব বিচাৰিছে বা ভাল ব্লগাৰ বা ইউটিউবাৰ হ'ব খুজিছা তেতিয়াহ'লে ৰেগুলাৰ ভাল কণ্টেনৰ এটা ভিডিঅ' আপলোড কৰি থাকিব আপোনাৰ চেনেলত পেজত বা ইউটিউব চেনেলত তেতিয়াহ'লে অট'মেটিকলি আপোনাৰ ভিউজ বাঢ়ি যাব আৰু ৱাটচ টাইমটো বাঢ়ি যাব আৰু ছাবস্ক্ৰাইবাৰ
এনে বাঢ়ি যাব যদি আপোনাক যদি অসমৰ ৰাইজে ভাল পায়, যদি আপোনাৰ ভিডিঅ'বোৰ চাইছে যদি ভাল পায়, তেতিয়াহ'লে এনে ফলোৱাৰ্ছ বাঢ়ি যাব। গতিকে আজি বাজি এই জাহিদ নামৰ এই ফাল্টু ইউটিউবাৰজনৰ কথা শুনি পইচা নভৰিব, পইচাখিনি যিখিনি পইচা আছে বেলেগ কামত খাটাব, এই ইউটিউবাৰজনক নিদিব। এই ইউটিউবাৰজনক খোৱা এটা প্লেন সাজাইছে, 1 নম্বৰ প্লেন, একদম ব্ৰেনেদি এই প্লেন সাজাইছে। এই ইউটিউবাৰজন 1 নম্বৰ চুতীয়া ইউটিউবাৰ হয়। মই আপোনালোকক কৈছোঁ এই ইউটিউবাৰজনৰ ভিডিঅ' কোনো নাচাব। আৰু মই এই জাহিদ ভাই আপোনাক কৈছোঁ, গতিকে যি সি ভিডিঅ' আমাৰ অসমত নবনাব, আপোনাৰ পেজত নিদিব। ভাল ভিডিঅ' বনাওক, ভাল কণ্টেণ্টৰ ভিডিঅ' বনাওক, যাতে অসমৰ ৰাইজে চাই কেনে কিবা এটা নলেজ পায় সেই ভিডিঅ'টোৰ পৰা। এনে আল্টু ফাল্টু ভিডিঅ', টকা ঘটা ভিডিঅ' আমাৰ টকা ঘটা ভিডিঅ' নিদিব বুলি কৈছোঁ।